हेलो गाइस, আজি আমি যাম সূৰ্য পাহাৰত আৰু আমি ৰখি আছো আমাৰ এটা ৰাইডাৰটাৰ নাম হল জন্ত্ৰু আৰু অলপ আগত আৰু এটা ৰাইডাৰক লগ ধৰব লাগিব। ভিডিঅ'টা হেকলগিন চাবি, ইন্টাৰেষ্টিং হ'ব কিজানি। আপোনালোকে যাই সূৰ্য পাহাৰ দেখি পা নাই তাহন আজি দেখা পাব প্ৰথমবাৰৰ কাৰণে। টেং ভিডিঅ'টা আৰম্ভ কৰো হা গাইস। আমি আহি মনো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া পালোহি। এয়া চাও, বহুত ডাঙৰ এলেকা, বিৰাট ডাঙৰ এলেকা। মানে আমি আধা এৰি থৈ আহিলোঁ, এখনো আধাতকৈ বেছি আছে। তচোন যাই থাকোঁ কি হয়। স্কুল আৰু এইটো হৈছে SBI ATM। ওকে, আমি আহি পালো সূৰ্য পাহাৰ। এটা এটা ফেৰা বুলি কয়। আমি পালোঁ এতিয়া সূৰ্য পাহাৰ প্ৰথমখন গেট। এইখন গাইজ সূৰ্য পাহাৰ গেট পালোঁ আমি। আমি আহি পালো সূৰ্য পাহাৰ। এখানে আছে সূৰ্য পাহাৰৰ গেটখন। আজি মানুহ নাই, যখন মানে কিবাহত টাইম আহে তখন মানে বহুত মানুহ থাকে। কি মানে জানুৱাৰী, ডিচেম্বৰ, নৱেম্বৰ সেনেকা মাহত বহুত মানুহ আহে ইয়াতে। তখন আহিব পাৰা, তখন ভাল লাগব। ডাঙৰ পাহাৰ আছে, বহুত মন্দিৰ আছে আৰু একদিনত কমপ্লিট কৰিব টানে। তথাপিও আজি আমাৰ সন্ধ্যা হ'ল আহি পাওঁতে। দেখা দিম উপৰে যিমান পাৰোঁ। 32 কোটিটা কিবা আছে না মূৰ্তি। আৰু এইখন হৈছে, আগতে বঢ়িয়া আছিল এইখন, মানে গাৰ্ডেনখন বন্ধ হৈছে। দাদা বেয়া কৰলক। যাই কেনে বম দিম নেকি কচোন ক? সেয়ে যাবা নিদিল গাইজ, বেয়া চেয়া নাপাব, বন্ধ কৰি দিছে। বেয়া লাগিল, আমি বহুত দুখিত। চ' ভিডিঅ'টা এইখিনিতে ষ্টপ কৰোঁ। এখন গেট আছে, কিন্তু এতিয়া ইলিগেল হ'ব যাৱাটা। বঢ়িয়া লাগে। আজিৰ ভিডিঅ'টা এইখিনিতে চেষ্টা কৰিব লগা হ'ল, কাৰণ আজি যাবা নিদিল। ইফালে কিবা আছে, বান্দৰ আছে, কিন্তু এই গেট বন্ধ কৰিছে। চাইকেলকেইখন এতিয়া এৰি যাব নোৱাৰোঁ, কাৰণ চাইকেলকেইখন চুৰ কৰিলে আমাৰ লাগি যাব চুনা। আমাৰ ইমান পইচা নাই 2 নম্বৰ এখন চাইকেল কিনিবৰ কাৰণে। আৰু আমাৰ যিটোলে মিলি আছে, ইলেক্ট্ৰল মিলি আছে, এতিয়া খাই আমি হাইড্ৰেটেড হ'ব লাগিব। আৰু বাঘাই ইয়াৰ পানীখিনি গোটেই চেষ্টা কৰিছে। খালটো চলিছে, হালা ঠাণ্ডা পানী আনিছিল। বাঘা মনটা বেয়া লাগছে নেকি? বেয়া চাই নকৰবি, পিছত আহিম একদিন আহিম। গাইছৰ কাৰণে মনটা বেয়া লাগছে, তোৰ কাৰণে মনটা বেয়া লাগে নাই? গৰু এটা মুতি আছে গাইছ। টাটা বাই বাই গাইছ। আমি এয়া যাবলৈ ওলাইছোঁ। এয়া জিতুল, মনোজ, যোনটো আগত আছে, বোলা এতিয়া গৈ থাকোঁ।